মই বৰ্তমান এই দৰবাৰ ৰোডৰ যিটো ৰাস্তা এই দৰবাৰ ৰোডৰ ৰাস্তাটোতে আছোঁ। ইয়াৰ পৰা যদি মই আপোনালোকক দেখাই দিওঁ, এইডোখৰ হৈছে খ্ৰীষ্টান কবৰস্থানটো, আৰু ইয়াৰ পৰা সেই অলপ আগলৈ গ'লে দলুমুখ চাৰিআলি পাব, আৰু তাৰপৰা অলপ ইফালে আহিলে জমলা ৰোড তিনিআলি পাব। দলুমুখ চাৰিআলিৰ পৰা খুব বেছি আধা কিলোমিটাৰমান আহিলেই এইডোখৰ জেগা পোৱা যাবহি। আৰু এইটো ছাইডৰ পৰা যদি আপোনালোকক দেখাওঁ, তেতিয়াহ'লে সেই অলপ আগলৈ গ'লেই দৰবাৰ ফিল্ড তিনিআলি পাব বা দৰবাৰ ফিল্ড পাব। নমস্কাৰ, মই মিৰাজ হুছেইন। আশা কৰোঁ আপোনালোকে সকলোৱে ভালে আছে আৰু ভালেই থাকক তাৰে কামনাৰে। ব'লক আগবাঢ়োঁ। আজি মই আপোনালোকক দেখাম, আৰু যিসকলে আপোনালোকে ল'ম বুলি ভাবে তে খালী প্লট বহুত জেগাত আছে। তে মই ভাবিছোঁ আপোনালোকৰ সুবিধাৰ্থে মই কিছু মাটিখিনি আপোনালোকক দেখাওঁ, আৰু যিসকলৰ মাটিখিনি চাই মেলি পচন্দ হয় তে সেইসকলে মোৰ লগত যোগাযোগ কৰিব পাৰিব। তাৰ কাৰণে মই ডেছক্ৰিপশ্যনত মোৰ ফেচবুকৰ লিংকটো দি দিম। তাত আপোনালোকে ফেচবুকত যিসকল মোৰ ফ্ৰেণ্ড লিষ্টত আছে তেওঁলোকে মোক মেছেজ কৰিব পাৰিব, আৰু মোৰ ইনষ্টাগ্ৰামৰো মই আইডিটো তাত দি দিম। যিসকলে মোৰ ফেচবুক ফ্ৰেণ্ডত নাই সেইসকলে মোক ইনষ্টাগ্ৰামত মেছেজ কৰিব পাৰিব। প্ৰথম মই আপোনালোকক আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক শিৱসাগৰ দৰবাৰ ৰোডৰ খ্ৰীষ্টান কবৰস্থান আছে, সেই খ্ৰীষ্টানৰ কবৰস্থানৰ অপজিট ছাইডে যিটো ৰাস্তা সোমাই আহিছে, সেই ৰাস্তাটোৰ ভিতৰত ভিতৰখিনিত বহুতখিনি মাটি খালী মাটি এতিয়াও আছে, যি নেকি আপোনালোকে ল'ব পাৰিব। মই প্ৰথমতে আপোনালোকক দেখাই দিওঁ সেই মাটিখিনি, আৰু আপোনালোকে প্ৰথম মাটিডোখৰ চাই যাব, আৰু ক'ত কিমানখিনি মাটি আছে সেইখিনিও মই আপোনালোকক ভালদৰে দেখাই দিম। আৰু যদি আপোনালোকৰ পচন্দ হয় তেতিয়াহ'লে আপোনালোকে মোৰ লগত যোগাযোগ কৰিব পাৰিব। যোগাযোগৰ বাবে মই ডেছক্ৰিপশ্যনত আপোনালোকক দি দিছোঁ, আপোনালোকে মোক মেছেজ কৰিব পাৰিব। দৰবাৰ ৰোডৰ খ্ৰীষ্টান কবৰস্থান তাৰ ৰাইট ছাইডে এই ৰাস্তাটো সোমাই আহিছে, আৰু ৰাস্তাটো প্ৰায় 14 ফুটীয়া ৰাস্তা হয়। ৰাস্তাটোৰ পৰা আপোনালোকক প্ৰথম দেখাই দিওঁ। এইটোৱে হৈছে এই ৰাস্তাটো, চাই ল'ব। সেই ৰাস্তাটো দেখিছে আপোনালোকে, সেই তাতে খ্ৰীষ্টান কবৰস্থান আছে তাৰ অকণমান লেফ্ট ছাইডতে। তাৰ পৰা সোঁ ছাইডে আপোনালোকে এই যি চিধা ৰাস্তাটো আহিছে দেখিছে, এই ৰাস্তাটোৱে আপোনালোকে চিধা সোমাই আহিব লাগিব। আৰু সোমাই অহাৰ পিছত তাৰপিছত আপোনালোকে এইখিনিৰ পৰা আপোনালোকে এইখিনি দেখিছে, আৰু এই যি প্ৰথম ঘৰটো দেখিছে, এই ঘৰটোৱে এইখিনি জেগাত প্ৰায় 2000 চনতে এই ঘৰটো ইয়াত বনোৱা হৈছিলে, আৰু তেওঁলোকে প্ৰথম এই ঘৰটো ইয়াত বনাইছিলে, আৰু তেওঁলোকে প্ৰথম পৰিয়াল হয় এই জেগাডোখৰৰ। আৰু যিখিনি খালী মাটি আছে সেইখিনিও আপোনালোকক অলপ দেখাই যাওঁ। ইয়াৰ পৰা আপোনালোকে চিধা আহি এই লেফ্ট ছাইডে সেইটো তেওঁলোকৰ নিজৰ ৰাস্তা হয়, আৰু তাৰ পৰা এইটো আপোনালোকে এটা ৰাস্তা দেখিছে, এই ৰাস্তাটো এনেকৈ গৈ এই চিধা এইখিনিও আপোনালোকে এইটো মেইন ৰাস্তা হ'ব। আৰু এই ৰাস্তাটো অহা বছৰৰ ভিতৰত ব্লক হৈ যাব, ব্লকৰ ৰাস্তা মিউনিচিপালিটি এৰিয়াৰ ভিতৰত, আৰু মিউনিচিপালিটিক সেইটো চেংচন কৰিছে, ব্লক ইয়াত বহি যাব। আৰু এইখিনি যে আপোনালোকে এই ঘৰটো দেখিছে, এই ঘৰটো তাৰ প্ৰায় তাৰ আগত যিটো ঘৰ দেখালোঁ 2000 চনমানতে যিটো ঘৰ বনাইছে বুলি কৈছিলোঁ, তাৰ প্ৰায় 5 বছৰমান পিছতে বনাইছিলে। আৰু ছেকেণ্ড পৰিয়ালৰ মানুহ ঘৰ এঘৰ আছিলে, আৰু তাৰ নেক্সটৰ পৰা মই আপোনালোকক এতিয়া যিখিনি আৰু কিমান ঘৰ এইখিনিত বহিছে আপোনালোকে চাওক। এয়া এঘৰ ইয়াত নতুনকৈ বহিছে, আৰু ইয়াতো এঘৰ বহিছে। এতিয়া দেখিছে আপোনালোকে বহুত ঘৰ ইয়াত হৈ গ'ল। ইয়াতো বহুতখিনি খালী মাটি আছে এতিয়াও, মই আপোনালোকক দেখাই যাম। আৰু যিখিনিয়ে ল'ব মই এতিয়া আপোনালোকক মাটিখিনি দেখাই যাওঁ। আৰু এইটো এটা চিধা ৰাস্তা দেখিছে, এইটো 14 ফুটীয়া ৰাস্তা, এনেকৈ চিধা আগলৈকে গৈছে 14 ফুট। আৰু ইয়াৰ পৰা এনেকৈ কৰি লেফ্ট ছাইডে আহিছে, লেফ্ট ছাইডে এনেকৈ 14 ফুটীয়া ৰাস্তা এইটো হিচাপত গৈছে। আৰু ইয়াৰ পৰা এনেকৈ চিধা আগলৈ গৈ সেই লেফ্ট ছাইডেদি গৈও ঢাইআলি আপোনালোকে ওলাব পাৰিব। আপোনালোকে এই ৰাস্তাটোৰ পৰা সোমাই আহিয়ে প্ৰথম মাটিডোখৰ মই আপোনালোকক দেখাইছোঁ। এই যে ইয়াত দেখিছে মাটিডোখৰ, এইখিনিৰ পৰা এইটো হিচাপত এই ৰাস্তাৰ কাষতে 1.5 কঠা আপোনালোকে ল'ব পাৰিব। যদি এই মাটিডোখৰ ইয়াত 1.5 কঠা যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে ডেছক্ৰিপশ্যনত মোৰ কণ্টেক্ট আছে, আপোনালোকে মেছেজ কৰিব পাৰিব, ইনষ্টাগ্ৰাম হওক বা ফেচবুক হওক। আৰু এইখিনি দেখিলে আপোনালোকে এইখিনিতে আছে মাটিডোখৰ 1.5 কঠা মাটি। আৰু ইয়াৰ পিছত আগলৈও অলপ মাটি আছে, সেইখিনিও আপোনালোকক দেখাম, ব'লক। ইয়াৰ পৰা এইটো লেফ্ট ছাইডে এটা ৰাস্তা গৈছে, আৰু ইয়াৰ পৰা চিধা ৰাস্তা এইটো, চিধা ৰাস্তাটো আপোনালোকক দেখাই দিছোঁ।
game. It's a rich thing. এইটো চৌধুপতীয়া ৰাস্তাই হ'ব আৰু ব্লকটো আপোনাৰ আহি এই আগত যিটো খুঁটা দেখিছে এই খুঁটাটোলৈকে ব্লক বৰ্তমান হ'ব। এইখিনি দেখিছে মাটি, এইবিলাক যে খুঁটা পুতি থোৱা আছে এইবিলাক মাটি প্ৰত্যেকে লৈছেই, বহুত মানুহে মাটি ল'লে। ইয়াত বৰ্তমান সিমান বেছি মাটি নাই আৰু যিমানখিনি আছে সেইখিনি মই আপোনালোকক দেখাই দিছোঁ। আৰু এইখিনিতে আপোনালোকে চাইছে, ইয়াত ভিডিঅ'ত ধৰিব পাৰিছে আপোনালোকে, এইখিনিতে প্ৰায় 7 কঠামান মাটি আছে, খালী হৈ আছে 7 কঠা মাটি। তো এই 7 কঠাত যদি আপোনালোকে চাইছে, সেইটো হৈছে নিউ কলনীৰ বেক চাইড। এইটো যে আমাৰ যমুনা ৰোডৰ ভিতৰ ফালৰ পৰা আহি যি নিউ কলনী সোমায়, সেই নিউ কলনীৰ এইটো বেক চাইড পৰিছে। তো সেইফালৰ পৰা এইখিনিতে 7 কঠা মাটি ওলাব। তো এই 7 কঠা মাটিটো যদি আপোনালোকে ল'ব বিচাৰে তেতিয়াহ'লে আপোনালোকে যোগাযোগ কৰিব পাৰিব। আৰু এটা কথা মই কওঁ, আপোনালোকে যিসকলে মাটি চাবলৈ আহে বা মাটি ল'ম বুলি ভাবে, আপোনালোকে বাৰিষাৰ সময়ত বিশেষকৈ মাটিবিলাক চাব। তেতিয়া কি হয়, আপোনালোকে এইখিনি এতিয়া দেখিছে, মই বাৰিষাৰ এই সময়তে আপোনালোকক দেখাইছোঁ, কিন্তু ইয়াত চাওক তেনেধৰণে পানী হোৱা নাই। কিন্তু আপোনালোকে যদি খৰালি সময়ত যিবিলাক মাটি চাই বা মাটি চাই মেলি আপোনালোকে লয়, তেতিয়াহ'লে বাৰিষাৰ সময়ত সেই মাটিখিনিৰ বহুত পানী হৈ যায়, যালৈকে বহুত অসুবিধা হয়। সেইকাৰণে আপোনালোকে, এইটো মোৰ ফালৰ পৰা মই কৈছোঁ, যেতিয়া আপোনালোকে মাটি চাবলৈ যাব বা ল'বলৈ যাব, বাৰিষাৰ সময়ত বিশেষকৈ চাব। তেতিয়াহ'লে আপোনালোকে সেই মাটিখিনি কিমান পানী জমা হয় বা কি হয় সেইখিনি আপোনালোকে ভালদৰে ধৰিব পাৰিব। আৰু তেতিয়া আপোনালোকে ল'লেও বেছি অসুবিধা নহয় আৰু বেছি মাটি পেলাইও আপোনালোকে ঘৰবিলাক বেছি ওখ কৰিব নালাগে। তেতিয়া সেইটো এটা আপোনালোকৰ সুবিধা হয় বা প্লাছ পইণ্ট থাকিব সেইটো। সেইকাৰণে মই কওঁ যে বেছিভাগ মাটি চাবলৈ আহিলে বাৰিষাৰ সময়ত চোৱাটো বেছি ভাল। আৰু মাটি আছে, সেইখিনিও মই আপোনালোকক দেখাই আছোঁ। এইফালৰ পৰাও ৰাস্তা এটা হ'ব, এইটো দেখিছে, এনেকৈ কৰি ৰাস্তা এটা হ'ব। আৰু এইফালৰ পৰা এনেকৈ কৰি চিধা এটা ৰাস্তা হ'ব, যিখিনি এই ইয়াত প্লটবিলাক ল'ব বা লৈছে সেই তেওঁলোকৰ বাবে এই ৰাস্তাটো দিয়া হ'ব। আৰু এইফালৰ পৰা গৈ এই লেফ্ট ছাইডে এইখিনিতে মাটি এডোখৰ খালী আছে, যিলৈকে আপোনালোকে ল'ব পাৰিব। তো সেইটো মই দেখাই দিছোঁ। এইটো ছাইডৰ পৰা এই লেফ্ট ছাইডে যিটো ৰাস্তা দেখালোঁ, এইফালৰ পৰা আপোনালোকে আগলৈ আহিব লাগিব। সেইটো আপোনালোকে চাওক, এই যে জেওৰা মাৰি থোৱা আছে, এইখিনিৰ পৰা যিটো বাউণ্ডেৰী মাৰি থোৱা আছে, ইয়াত প্ৰায় 3 কঠামান আছে। সেই 3 কঠাও যদি আপোনালোকে ল'ম বুলি ভাবে তেতিয়াহ'লে আপোনালোকে ল'ব পাৰে। এইটো ৰাস্তাটো এফালেদি এনেকৈ হ'ব, আহি মেলি এইটো হিচাপত গৈ এনেকৈ গৈ ইয়াত লাগিব, ইয়াৰ পিছত এনেকৈ যাব আৰু গোটেই ৰাস্তাখিনি 14 ফুটীয়াই হ'ব। এইখিনিতে মই আৰু এটা কথা কওঁ, ইয়াত যিসকলে আহিম বুলি ভাবিছে বা থাকিম বুলি ভাবিছে, এওঁলোকৰ কাৰণে এটা ভাল কথা কি হ'ব, এওঁলোকৰ ল'ৰা ছোৱালীসকলে বা আপোনালোকে যদি দিম বুলি ভাবে, সেইটো চাওক আপোনালোকে যে দেখিছে, এইটো আমাৰ টিংকুল ষ্টাৰ হয়। এই টিংকুল ষ্টাৰ যি একাডেমি, যি ইংলিছ মিডিয়াম স্কুলটো, সেই স্কুলখন এই মাটিখিনিৰ কাষতে লাগি আছে। তেতিয়া সেইটো এটা আপোনালোকৰ কাৰণে ভাল হ'ব যে এটা স্কুলীয়া পৰিৱেশ এটা পাব, ছাত্ৰ ছাত্ৰী এটা পৰিৱেশো লগত পাব। সেইটো দেখিছে নহয়, এইটোৱে সেই টিংকুল ষ্টাৰ স্কুলখন। আৰু এই ৰাস্তাটোৰ নাম হৈছে সৃষ্টি পথ, নামটো সৃষ্টি পথ হয়। এইটো আপোনালোকে চাইছে সৃষ্টি পথ।
আৰু অন্য কিছু ঠাইতো বহুতখিনি মাটি আছে, সেইখিনিও মই আপোনালোকক অতি সোনকালে দেখাই আছোঁ। তেতিয়ালৈকে ঠিক আছে, আসসালামু আলাইকুম।